বিলাসীপাৰাত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ পেপাৰ প্ৰতিজ্ঞা বিতৰণ অভিযান। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে জানিবলৈ দিয়া মতে অখিল গগৈ কা আন্দোলনত তীব্ৰতৰ কৰি গঢ়ি তোলাৰ ফলত ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক প্ৰায় 9 মাহ ধৰি কাৰাৰুদ্ধ কৰি আহিছে বিজেপি চৰকাৰখনে। অখিল গগৈৰ মুক্তিৰ দাবীত সকলো ৰাইজে মাত মাতি আগবাঢ়ি অহাৰ বাবে পেপাৰ প্ৰতিজ্ঞা চপাই হাতে ঘাটে দোকানে বজাৰে আজি প্ৰচাৰ অভিযান চলাই আহিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। উল্লেখ্য যে কৃষক নেতা অখিল গগৈক প্ৰায় 9 মাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাত বিজেপি চৰকাৰখনক তীব্ৰ ধিক্কাৰ জনায় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অসমৰ জাতীয় হত্যা প্ৰতিবাদী খণ্ড অখিল গগৈৰ মুক্তিৰ দাবীত আমি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ প্ৰতিবাদী হত্যা কৃষক নেতা অখিল গগৈ ডাঙৰীয়া কৰিলে আমি সুচাৰুৰূপে আমি কোভিড প্ৰটোকল মানি আমি এই প্ৰচাৰ পত্ৰিকা আমি বিতৰণ কৰি আছিলোঁ, কিন্তু বিলাসীপাৰা আৰক্ষী প্ৰশাসনে আমাক বাধা দিলে। আমি সাংবাদিকৰ সৈতে আমি মুখামুখি কৰাৰ সময়ত তেওঁলোকে আমাক তাতে কোনো মুখামুখি কৰিবলৈ নিদিলে। তাৰ বাবে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিলাসীপাৰা আৰক্ষী প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাৰ্যক তেওঁলোকে আচলতে সংবিধান নামানে তেওঁলোকে গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে। গতিকে অনাগত দিনত বিলাসীপাৰা প্ৰশাসনে এনেকুৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি আমি এই কাৰ্যত বিলাসীপাৰা প্ৰতিখন দোকানে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছোঁ আৰু সমস্ত প্ৰকাৰৰ ৰাইজৰ ওচৰত আমি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিলোঁ। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, বাক্সা লাইভ। মুক্তিৰ দাবীত সৰ্বস্ত প্ৰকাৰৰ প্ৰতিবাদ আৰম্ভ হৈছে।